আইতা 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 আহিল আৰু এই দুজনী আমনি কৰিবলৈ। আইতা 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 উঠা আইতা উঠা না। তহঁতৰ লগত নোৱাৰিছোঁ আৰু। আইতা কালি ষ্টৰিটো কমপ্লিট হোৱা নাই নহয়, আজি কোৱা। এতিয়া কোৱা না আইতা। সেইটো কথা। শুন তেনেহ'লে। তাৰ পাছত ৰজাই সকলোকে হুকুম দিলে। জিয়া, ৰিয়া, টিউচনৰ পৰা আহি তোমালোকৰ কাম কি? গৈছোঁ মা গৈছোঁ। আইতা আহি আছোঁ হা, পিছত আকৌ আহিম। আজি আইতাই কোৱা মন্দিৰলৈ যাবিনে তই? অফক'ৰ্ছ, হোৱাই নট। ৰিয়া, জিয়া, এতিয়া তোমালোকে খাই বৈ শুই যাবা হা। সন্ধিয়া আমি পাপাৰ লগত পাৰ্কলৈ যাম। মা, আজি দেখোন আইতাই আমাক মন্দিৰলৈ নিয়া কথা আছে। এতিয়া আমি কেনেকৈ পাৰ্কলৈ যাম? তহঁতে মন্দিৰলৈ অইন এদিনো যাব পাৰিবি। আজি আমি পাপাৰ লগত পাৰ্কতে যাম। আজি পাৰ্কতে যাম দিয়া। খেলিবও পাৰিবা, তাত জোলনা আছে, বহুত ফুৰিব পাৰিবা। ধুনীয়া ধুনীয়া ফুল আছে, বহুত খেলিব পাৰিবা। বৰ ভাল লাগিব, তাতে যাম আজি। মা, মন্দিৰলৈ গ'লেওতো আমি বহুত কথা শিকিব পাৰিম। আৰু মা, তুমি যে ক'লা বেলেগ একদিনৰ কথা, পাৰ্কলৈতো আমি বেলেগ একদিন যাব পাৰিম। চুপ! মই যি কৈছোঁ সেইটো শুনা। ঠিক। আহা, ইয়াতে বহা। ভালে লাগিছে, পৰিৱেশটো যথেষ্ট ভাল লাগিছে। মই কিন্তু ইয়ালৈ আগতে অহা নাই। ইহঁত কেইজনীও খেলি পেলাই খুব ভাল পাইছে। আইতাকোতো আনিব লাগিছিলে ন আমাৰ লগত। হয় পাপা, আনিব লাগিছিল আইতাকো। যোৱা, তোমালোকে তাতে খেলি থাকাগৈ। বেছি দিগদাৰী নকৰিবা, ইফালে সিফালে দৌৰি নাথাকিবা দেই। ৰাম, মই মোৰ সমতি নাজানো তাৰ উপায়। ৰাম ৰাম, মই মোৰ সমতি। ইহঁতো পাৰ্কলৈ গ'ল, আহিয়ে নেপালে দেখোন। কিবা ভোকো লগা যেন পাওঁ, পিয়াহো লগা যেন পাওঁ। চাওঁচোন পাকঘৰত কিবা আছে নেকি। ক'ত বা কি আছে, কি বা ক'ত। এইটো দেখোন কিবা ঠাণ্ডা হৈয়ে আছে, এইটোত নাই। কলটো বেয়া হৈ গৈছে। কি খাওঁ, কি পাওঁ, ক'ত বা কি আছে। বাচনবিলাক এনেকৈ থৈছে।
কিবা আছে নোৱাৰো নহয় সেইকেইটা নিশ্চয় গোবিন্দমৰ দোকানৰ চিংৰা হ'ব গোবিন্দমৰ বা আগৰ সোৱাদ আছেনে নাই আগতে কিন্তু বিৰাট টেষ্টি আছিল দেই অকণমান খাই চাব পৰা হ'লে ইহঁত দুজনেও খাব চাগে অকণমান ভাঙি খাওঁৱে চাইডৰ পৰাহে খাম একো গম নাপাব বৰ সোৱাদ আগৰ দৰেই আছে এইকেইটা সিহঁতে খাব দে ঢাকি ঢুকি থৈ দিওঁ বৰ সোৱাদ পালোঁ দেই বৰ সোৱাদ পালোঁ মা অ' মা আইতা আইতা আমি আহিলোঁ আইও মোৰ সঞ্জনী ঐ বাপেক জীয়েকহঁতক এই চিংৰাকেইটাই খাবলৈ দিওঁ আৰে চিংৰাকেইটাৰ অকণমান কোনে খালে বুজিছোঁ হেৰি শুনিছানে কি হ'ল নিজে চোৱা কিয় চিংৰাটো দেখিছানে ঠিকেইতো আছে ঠিকেই আছে এয়া চোৱাচোন চিংৰাটোৰ এটা কোণ নাই হয়তো তোমাৰ মাৰাই খাইছে এইজনীৰ পৰা নোৱাৰিছোঁ আৰু দেই ৰাজ্য কি কৰোবাৰ চে কি যে হ'ব মা আৰু চিংৰাকেইটাতে চকু পৰিব লাগেনে চে ৰিয়া জিয়া কি খাইছা তোমালোকে 2 মিনিটৰ খাদ্য পাপা মেগী খাই আছোঁ পাপা কিয় ইহঁতক চিংৰা নিদিলা নাই পেলাই দিছোঁ সেই সোপাত কি হাতেৰে বা চুইছে ৰিয়া জিয়া আকৌ ভাত বাঢ়িছোঁ জিয়া ৰিয়া আহা বহা মা ভাত দিয়া মাংস আছে বুলি চিঞৰি নাথাকিবি আগতে আইতাক ভাতকেইটা দি আহা আইতা ভাত খোৱা আইতা ভাত খোৱা তহঁতে ভাত দিবলৈ আহিছ
তহঁতে ইমান আদৰ সাদৰ কৰি আনিছ, মই ভাতকেইটা নাখামনে? মই বৰ তৃপ্তিৰে খাম দেই। পিছে তহঁতে খালিনে নাই? নাই খোৱা আইতা, আমিও খামেই এতিয়া গৈ পিনে। তহঁতে আনিছ যেতিয়া মই এই ভাতকেইটা পৰম তৃপ্তিৰে খাম। আরে আইটার কাহিতেন মাংস নাও। মাই আইতাক মাংস নিদিলেন কি? আইতা তুমি খোৱা, আমি আহো দিয়া। বিপুল, অঁ মই কিন্তু মাৰ কামবোৰত অতিষ্ঠ হৈ পৰিছোঁ কি দেই। হ'ল? কি কৰিলে? এই মাৰ কাৰকাৰ্য দেখিলে তুমি কি হ'ল? কি কৰিলে? কি কৰা নাই? তোমাক এতিয়া মাৰ কথা ক'বলৈ গ'লে এখন ৰামায়ণ। হয় নেকি? ইমানখিনি নালাগে, এটাই কোৱাচোন বাৰু। তুমিতো অফিচ যোৱা, ৰিয়াজীয়ে স্কুললৈ যায়, শেষত জমৰ যাতনাখন মইহে সহিব লাগে। ইমান সমস্যা। অ' মই এটা কথা ভাবিছোঁ, কি? মা ইয়াত সমস্যাত থকাতকৈ বৃদ্ধাশ্ৰমতে থাকিলে ভাল হয়। কি কৈছা? অঁ, মই জানিছিলোঁৱেই তুমি এনেকুৱাই ৰিয়েক্ট কৰিবা। তুমিতো আৰু তোমাৰ মাক মাৰি নেপেলোৱা, বৃদ্ধাশ্ৰমতহে থবা। তাত থাকিলে আমিও মুক্ত, মায়ো মুক্ত। কি কৰিছে আপুনি? আঁঠুৱা টনা নাই নহয় ৰাতি, ইমান মহে কামুৰিছে। সেইকাৰণে ৱালত গজাল মাৰি আছে আপুনি? অঁ বোৱাৰী, এতিয়া গজাল মাৰিবলৈ সময়, ৰাতিপুৱা 4 বাজিছে, গম পাইছেনে নাই? নহয় মানে। এতিয়া মানুহ শুই উঠে নেকি? কি হ'লনো? মা তোমাৰো যে কাম আৰু নহয়। এতিয়া ৰাতি 4 বাজিছে, এতিয়া মানুহ উঠে নেকি? অহ' এইবিলাকৰ পৰা নোৱাৰিছোঁ আৰু দেই। নহয় তই সময় নাপাওঁ নহয়, সেইকাৰণেহে মই নিজে নিজে কৰিছোঁ। মা তোমাৰো যে চিন্তা আৰু নহয়। ৱালত যে গজাল মাৰিছা, ৱালখন নষ্ট হৈ নাযাবনে? আৰু গজালটো মাৰিবলৈ মোকোতো ক'ব পাৰিলাহেঁতেন। নহয় তই সময়ে নাপাওঁ নহয়, সেইকাৰণেহে তোক কোৱা নাই। উফ ৰাম, গজাল এটা মাৰিবলৈনো কিমান সময় লাগে? হে ভগৱান! কি যে ইহঁতে ভাবে নহয়, কি হ'ব? এতিয়া নিজ চকুৰে দেখিলানে মাৰাৰ কাৰকাৰ্য? তাকেতো। মই তোমাক একো বেয়া দিহা দিয়া নাছিলোঁ। দিহা? কি দিহা? সেই বৃদ্ধাশ্ৰমত থৈ অহা কথাটো যে কৈছিলোঁ। কথাটো ময়ো চিন্তা নকৰা নহয়, কিবা এটা কৰিব লাগিব। জিয়া, জিয়া, ৰিয়া, ৰিয়া,
এইবাৰ আৰু ৰিয়াজিয়াক মাতিছ কি বা কৰে এইজনী হয় দেই ইমান অশান্তি যোৱা তুমিয়ে যোৱা এতিয়া মই ৰিয়া আৰু জিয়াক নপঠাও ইহঁত উঠাই নাই তাকেইতো ময়ে চাই আহোঁ কি হ'ল মা ৰিয়া আৰু জীয়াক চিঞৰি আছা যে নহয় মোৰ টেবলেট কেইটা বা ক'ত থাকিল বিচাৰিয়ে পোৱা নাই দেখোন উফ ৰাম তুমিও আৰু বহুত জ্বালা দিছা দেই ইমান অশান্তি মইনো কি কৰিলো মা তুমি সঁচাকে পাগল হৈছা ঘড়ীটোলৈ চোৱাচোন কেইটা বাজিছে 5 বাজে আৰু মা 5 বজাত মানুহ কোনোবা উঠে নেকি ৰিয়া আৰু জীয়াই ৰাতিপুৱা 6টা বজাত উঠিব উঠি গা ধুব কিতাপ পত্ৰ ল'ব তাৰ পাছত স্কুললৈ যাব আৰু সিহঁতে তোমাকে আলপিচেন ধৰিব নে নিজৰ কামবোৰ কৰিব আমাৰ দিনততো আমি 4টা বজাতে হোৱা পাতি এৰিছিলো অহ মা এতিয়া সেই ৰামো নাই সেই অযোধ্যাও নাই কি অশান্তি নহয় ইহঁত কেইটাই একো কথাই নুবুজে ইহঁতৰ লগত যে আৰু কি হ'ব কি হ'ল বিপুল মোক এনেকুৱা এইবিলাক অদৰকাৰী প্ৰশ্ন সুধি নাথাকিবা এতিয়া মইহে অদৰকাৰী প্ৰশ্ন সুধিলো চৰি চন্দনা নাই এতিয়া মই সকলো দেখিলো সকলো শুনিলো এতিয়া মই এটা ডিচিশ্যন লৈ পেলালো মাক বৃদ্ধাশ্ৰমতেই থ'ম তাকেইতো এতিয়া মই মাক কেনেকৈ বৃদ্ধাশ্ৰমত থওঁ ভাবি পোৱা নাই শুনা মই এটা তোমাক সলিউশ্যন দিওঁ কি মোক দেখোন মেডিকেলত থ'ম বুলি আনিছিল